10 বছৰীয়া প্ৰেমৰ সম্পৰ্কই যদি এনেকুৱা এটা পূৰ্ণতা লাভ কৰে তেন্তে জীৱনটোত আৰু কি লাগিছে আহক গোটেই কথাখিনি কৈ আছো এয়া ৰাতিপুৱাৰ ভাগতে নলবাৰীৰ পৰা আহি পাই গ'ল মোৰ বা কাৰণ বাৰ স্পেচিয়েল ফ্ৰেণ্ড ভায়লিনা বাৰ আজি বিয়া পিছে আমি দুইজনী আহি পাই গ'লো কইনা ঘৰলে আৰু ভিতৰলে সোমাই দেখিছো পেণ্ডেলটো ইমান বেছি ধুনীয়া আৰু ইমান বেছি ডাঙৰকে সজাইছিলে তেওঁলোকে পিছে জানেনে গুৱাহাটীত থকা মোৰ 2 বছৰ হ'ল আৰু 2 বছৰ ধৰি গুৱাহাটীত মই কোনো এখন বিয়াই খোৱা নাছিলো আৰু এইখন মোৰ ফাৰ্ষ্ট বিয়া যিখন মই গুৱাহাটীত খাইছো পিছে চাওকচোন তেওঁলোকে ইমান বেছি খানাৰ আয়োজন কৰিছিলে আৰু এটা ডাঙৰ কথা কি জানেনে আমাৰ মৰমৰ কইনাজনী ইমানেই ব্যস্ত আছিলে যে তেওঁৰ লগত মই এটাও ভিডিঅ' ল'বলৈ নাপালো পিছে এইফালে কইনা আহি গ'ল নাচিবলৈ মোৰো এপাক নাচিব ইমান বেছি মন গৈছিলে কিন্তু বায়ে ক'লে আমি বোলে নাচি থাকিলে নহ'ব ঘৰলৈকে যাব লাগিব সেইবাবে মেইন কোৰ্চটো খাই লওঁ আৰু খাই থাকোঁতে গম পালোঁ যে আমাৰ দৰা আহি পালে আৰু বায়ে ক'লে যিহেতু আমাৰ দেৰিয়ে হৈছে অকণমান সময় ৰৈ দৰাটোক চায়ে যাওঁ পিছে প্ৰশ্ন সোধা নিয়মটো কেৱল আমাৰ ফালে নহয় দেই এওঁলোকৰ ফালেও আছে দেখিছেনে দৰাটোক কেনেকৈ আগুৰিলৈ কুৱেশ্যন সোধাত লাগিছে পিছে যি কি নহওক মোৰ ফালৰ পৰা মই এটা কথাই কওঁ হেপ্পী মেৰিড লাইফ তোমালোক সদায় সুখত থাকা পিছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু মোক বহুত বেছি মৰম দিব